তো এয়া চাওক বন্ধুসকল, তো আমি মানে একদম কাঠ ফলাই আছোঁ একদম পাহাৰৰ মাজত। এয়া চাওক পাহাৰৰ মাজত। তো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ বন্ধু বান্ধৱীসকল, তো আপোনালোকে চাই থাকক ভিডিঅ'টো একদম মানে শেষলৈকে। তো কি ক'ম আজি, তো আপোনালোকে খালি কি ডিম্পুকে চিনি পায় আৰু বিকাশ চেত্ৰীক চিনি পায়, মনোজক চিনি পায়, মানে সকলোকে চিনি পায়, আমাক আৰু চিনি নাপায় নেকি? তো আমাকো অলপ চাওক আপোনালোকে চালেহে উঠিম। আপোনালোকে মানে ছাবস্ক্ৰাইবটো কৰি দিলেহে আমি মানে একদম ভাল ভাল ভিডিঅ' দেখাব পাৰিম, ঠিক আছে? তো আপোনালোকে ছাবস্ক্ৰাইব নকৰে চেনেলটো, ভিডিঅ'বিলাক নেচায়। তো মানে কি আজিকালি মানে কি ইউটিউবাৰবিলাক মানে একদম মানে সিহঁতে মানে ইনকাম কৰি আছে, সিহঁতে ভাল ভাল জেগাত যাই আছে। সিহঁতে কি আমি ভিডিঅ'বিলাক যি চাওঁ, ভিডিঅ'বিলাক চাওঁ কাৰণে সিহঁতে ভিউজ পায়, তাৰ কাৰণে ফলত মানে ভিউজৰ ফলত আমি পইচা পায়। সেনেকৈ আমি পইচা মানে ইনকাম কৰি মানে পইচা জমাই সিহঁতে বাহিৰত যাই আছে, বাহিৰৰ বস্তু দেখাই আছে, ঠিক আছে? তো আমিতো মানে বৰ্তমান কি আছোঁ, আমি বৰ্তমান ঘৰতে আছোঁ, আমাৰ ইনকাম নাই। আমি যিখিনি পইচা ইনকাম কৰোঁ, ঠিক আছে, আমি যি 100-200 ইনকাম কৰোঁ মানে সেই পইচাৰে আমাৰ মানে বজাৰ কৰিলে মানে শেষ, ঠিক আছে? আৰু জমাটো বাদেই দেখ, ঠিক আছে? এয়া চাওক আমি কি কাম কৰি আছোঁ। এয়া আমি কাঠ ফলাই আছোঁ। তো মই পিছফালে এটা বন্ধু আছে, দেখা পাইছে আপোনালোকে। এয়া চাওক এই বন্ধু আছে, এও চিন্তাতে আছে, ঠিক আছে? এই মানে বহুত চিন্তা কৰি আছে, মানে কি কৰিম ভাই, লাইফত কি হ'ব, মানে দুয়োজনে কথা পাতি আছোঁ। মানে ভাবিলোঁ এটা ভিডিঅ' বনাই দি আছোঁ দে, ভিডিঅ' বনাওঁ দে। সেনেকৈ আমি দুয়োজনে মানে কথা পাতিলোঁ, এটা ভিডিঅ' বনাই, ঠিক আছে? তো যদি আপোনালোকে ভিডিঅ'টো ভাইৰেল কৰি দিয়ে, মানে আপোনালোকে যদি শ্বেয়াৰ কৰে ভিডিঅ'টো আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, তেতিয়াহ'লে আমি মানে আগলৈ অলপ মানে উঠি যাম আৰু, ঠিক আছে? তো আপোনালোকে অলপমান দয়া কৰিব আমাৰ কাৰণে, ঠিক আছে? যাতে আমি এই মানে কাঠ যি ফলাই আছোঁ, আমি মানে গছডাল কাটি কিনেহে কাঠ ফলাই আছোঁ, ঠিক আছে? তো আপোনালোকেতো নিশ্চয়ভাৱে মানে গছ গছনি বৰ্তমান নোহোৱা হৈছে।